Hello guys, আমাৰ চেনেল পেমকা সাগস আজি আমি গৈ আছো ডিব্ৰুগড়ৰ HM ৰিজৰ্ট হয় নাই আৰু কোন কোন গৈ আছো চিকু এবাৰ দেখাই দিয়া মামা দেখো বেবি থাকবে পৰিমাণ ইয়াবনি আৰু ইখন গাড়ী হৈ আছে আমাৰ পাছে পাছে আজি দুখন গাড়ী লৈ আহিছো পুৰা ঘৰৰ সকলোবোৰ সদস্য আহিছে বাস দুটামান নাই পেপাৰ ককা আৰু কেবি ককা নাই আহা বাকিবোৰ মানুহ সকলোবোৰ আহিছো হয় নাই আৰু ইখন গাড়ী আছে পাপা পিছু ভাইটি মা আইতামা জেঠাই ৰুটি সুমন এতিয়া আমি ডিব্ৰুগড় আৰু এঘণ্টামানৰ পাছত পামগে তাৰ পাছত খোৱাঙৰ ৰঙালাও বজাৰ পাৰ হৈছো আৰু এঘণ্টামানৰ পাছত আমি HM ৰিজৰ্ট পামগে বাকি ব্লগ আমি ৰিজৰ্ট পাই কন্টিনিউ কৰিম বাই 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 Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. খং কৰি দিয়া We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. চিকেন বাবা মামা হোটেল পাইছোহি এতিয়া আমি হোটেলত চাহ খাম আৰু চাহ খাই পিনি HM ৰিজৰ্ট যাম HM ৰিজৰ্ট বাকীবোৰ আমি একো বাবা মামা হোটেলত দেখাম আৰু তুমি মিঠাই খাবা নি তুমি খাওঁ কি খাবা তুমি খাওঁ পাঁচ ৰাত ফ্ৰেঞ্চ ফ্ৰাই ঠিক আছে এইখন আমাৰ ছেকেণ্ড গাড়ীখন আৰু ইয়াত আছে ভিনদেউ বা দুইজনী বৰ্মা সুমন আৰু টিকলা দুইটা আৰু এতিয়া আমি সোমাইছোহি পেহীৰ ল'ৰাটো মানে বাবাদাৰ হোটেলত হোটেলখনৰ নাম হৈছে এয়া মধুবন হোটেল আৰু মধুবন হোটেলখন আছে আমাৰ শিৱসাগৰ ফালৰ পৰা আহি থাকোঁতে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ পোৱাৰ 500 মিটাৰ মানৰ আগতে ৰাইট চাইডে দেখা পাব আপোনালোকে জগন্নাথ মন্দিৰ বা ডিব্ৰুগড় আহিলে ইয়াত সোমাই একাপ চাহ খাই যাবলৈ নাপাহৰিব কি খাবি কি লৈছা চান্স পাই আমাৰ চিকুৱে চকলেট লোটাত লাগি গৈছে আৰু তাকে দেখি আমাৰ উৰ্ভিকেও চকলেটৰ কাৰণে এয়া হাত পাতি আছে বাবাদাৰ হোটেলত বেছি টাইম নকৰি আমি HM ৰিজৰ্টলৈ বুলি ওলালোঁ ৰিজৰ্টলৈ যোৱাৰ ৰাস্তাটো অলপমান গাঁৱৰ মাজেদি ফাৰ্ষ্টে আমি গুগল মেপত কিবা ৰাস্তা ভুল দেখাইছে বুলি ভয়ে খাইছিলোঁ আৰু এয়া আমি পাই গ'লোহি HM ৰিজৰ্ট আৰু এইখিনি হৈছে পাৰ্কিং এৰিয়া আপোনালোকে এইখিনিৰ পৰাই গম পাইছেই চাগে ভিতৰখন কিমান ধুনীয়া হ'ব আমাৰ প্ৰিচু মাইনাও ৰেডি হৈছে ৰিজৰ্টৰ ভিতৰলৈ যাবলৈ এতিয়া চবেই গাড়ীৰ পৰা নিজৰ নিজৰ বস্তুবোৰ উলিয়াই আছে আজি ৰাতিপুৱাই আমি কল কৰি 2টা বজাৰ কাৰণে এটা কেবিন বুক কৰি থৈছিলোঁ মানে আমাৰ কমন ফুড কোৰ্টত বহিব মন যোৱা নাছিলে কাৰণ ইহঁতৰ যিহে উৎপাত হয় তাতে আমি কালি ৱেডাৰ ফৰকাষ্টত চাই দেখিছিলোঁ যে আজি বহুত গৰম হ'ব সঁচাকৈ আজি তামাম গৰম আৰু এতিয়া ভাবিছোঁ আমি মানে কেবিনটো বুক কৰি বহুত ভাল কাম কৰিলোঁ আৰু এয়া চবতছে লাষ্টত আমাৰ HM ৰিজৰ্ট আহিবলৈ আইডিয়া দিয়া নিৰোধ ভিন্দু আৰু মণিকন বা পাই গ'লোহি সঁচাকৈ ৰিজৰ্টৰ ভিতৰখন দেখি মনটো ভাল লাগি গৈছে ইমানেই ধুনীয়া নহয় ৰিজৰ্টখনৰ ভিতৰখন ডিব্ৰুগড়ত থকা যেন ফিলেই হোৱা নাই আমি চুই দিছোঁ এইফালে চাই আমাৰ জিয়ানচুৱে এই পানীৰ ৱালখন দেখি পানী চুবলৈ পাই ইয়াৰ পৰা যাবলৈ মন কৰা নাই আৰু এতিয়া আপোনালোকক মই ৰিজৰ্টৰ ভিতৰখন দেখাম ইমানেই ধুনীয়া নহয় এইখিনি এই সৰু ঘৰ তিনিটা যে দেখিছে সেই তিনিটা কেবিন হয় তাৰে মাজৰটো আমাৰ কেবিন আৰু এতিয়া ইয়াত লাইভ মিউজিক চলি আছে আৰু এই ডাঙৰ
হলটো হৈছে যিসকলে কেবিন বুক নকৰে তেওঁলোকে ইয়াতে বহি অৰ্ডাৰ কৰিব পাৰে, জাষ্ট লাইক নৰ্মেল ৰেষ্টুৰেণ্ট ইয়াতে বহিব পাৰে। আৰু এই ছিংগাৰজনে সেইটো টাইমত জুবিন দাৰ গান গাই আছিলে। আৰু এতিয়া আপোনালোকক আমাৰ কেবিনৰ ভিতৰলৈ লৈ যাওঁ। এইটো হৈছে আমাৰ কেবিনটো। এয়াই হৈছে আমাৰ কেবিনৰ ভিতৰটো। আৰু আমি অলপ দেৰি বহাৰ পাছতেই ষ্টাৰ্টাৰ অৰ্ডাৰ দিলোঁ। আমি মানে ভোকো লাগিছিলে বহুত। আৰু এয়া ষ্টাৰ্টাৰত আমি চিকেন, ফ্ৰেঞ্চ ফ্ৰাইজ, কফি এনেকৈ অৰ্ডাৰ দিছিলোঁ। কেনেকুৱা? চবে খোৱাত বিজি। ফ্ৰেঞ্চ ফ্ৰাইজ আহিলে? সৰু তিনিওটা মানে ফ্ৰেঞ্চ ফ্ৰাইজৰ কাৰণে একদম পগলা। সিহঁতক মানে ফ্ৰেঞ্চ ফ্ৰাইজ যলৈকে যাওঁ ফ্ৰেঞ্চ ফ্ৰাইজ লাগেই আৰু। এই চুগাৰ হৈছে পেকেট দিবচোন, ইয়াত তাৰমানে চুগাৰ এড কৰা নাই, অকণ চুগাৰ হ'লে ভাল লাগে। এতিয়া বেভাৰেজখিনি আহিলে, মানে কফি আৰু আমি মকটেইল অৰ্ডাৰ কৰিছিলোঁ। মকটেইলত বোলে চেনি নাই কাৰণে একো টেষ্ট পোৱা নাই, সেইটো কাৰণে ৱেইটাৰজনীক এতিয়া চেনি আনিব পঠাইছে। ষ্টাৰ্টাৰ খাই হোৱাৰ পাছত আমি অকণমান বাহিৰলৈ বুলি ওলাই গ'লোঁ, মানে ফটোও মাৰি আহিম আৰু লাইভ ছিংগিঙো এনজয় কৰি আহিম বুলি অকণমান ওলাই গ'লোঁ। ছিংগাৰজনৰ মাতটো যে বৰ ধুনীয়া আছিলে। আপোনালোকে গানকেইটা শুনি কেনেকুৱা পালে বাৰু মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এয়াই হৈছে বাচ্ছাবিলাকৰ কাৰণে থকা পাৰ্কখন। আৰু সিহঁতে মানে খেলিবলৈ পাই ইমানেই ভাল পাইছে। এয়া আমাৰ উৰ্ভিক আৰু জিয়ানছু এইফালে খেলাত পূৰা ব্যস্ত। আৰু আজি তাতে ইমানেই গৰম, চবেই বাচ্ছাবোৰ মানে ৰ'দটো অকণমান যোৱাৰ পাছতহে খেলিবলৈ উলিয়াই আনিছে, নহ'লে এচিৰ পৰা অলপমান ওলালেই ঘামি জামি মানে কিবা হৈ যাওঁ। আৰু এই গৰমত আধা ঘণ্টা খেলিয়ে আমাৰ উৰ্ভিক মানে একদম ঘামেদি গা ধোৱা নিচিনা হ'লেও তাক আহিব মন নাই, একদম খেলি থাকিবলৈকে লাগে। পাছত বহুত বুদ্ধি কৰিহে তাক আমি আনিব পাৰিছোঁ তাৰ পৰা। মেইন কৰ্চত আমি ভাত, দাইল, চিকেন, তাৰপাছত বিৰিয়ানী এনেকৈ অৰ্ডাৰ কৰিছিলোঁ। আৰু চবেই এতিয়া খোৱাত বিজি। খাই উঠাৰ পাছত আমি চবেই ওলাই গ'লোঁ ফটো উঠাবলৈ। আৰু তেতিয়ালৈকে আন্ধাৰেই হৈছিলেগৈ। আৰু এই চাওকচোন, তেতিয়ালৈকে ছিংগাৰজনে গান গায়ে আছে। ৰিজৰ্টৰ ভিতৰতে অলপমান ইফালে সিফালে ঘূৰি আমি যাবলৈ ল'লোঁ। ৰিজৰ্টৰ ভিতৰত স্পেণ্ড কৰা এই 4-5 ঘণ্টা সময় আমাৰ কাৰণে বহুত ভাল লগা আছিলে। তেতিয়াও বহুত মানুহ ফুৰিবলৈ আহিছিলে, কাৰণ ইয়াৰ নাইট ভিউটো বহুত ধুনীয়া। আপোনালোকো আহিব, ৰিজৰ্টখন এক্সপ্ল'ৰ কৰিব আৰু অসমতে থাকি বাহিৰত যোৱাৰ মানে বিদেশ যোৱাৰ ফিল পাব ইয়াত আপোনালোকে। Hello guys. আমি ৰেষ্টুৰেণ্টৰ ফ্ৰেঞ্চ ফ্ৰাইজ খাইছিলোঁ, নুডলছ খাইছিলোঁ, ৰাইচ খাইছিলোঁ, আমি ভাত খাইছিলোঁ। আৰু তেতিয়া আমি কাৰ গাড়ীত গৈ আছোঁ? মহাৰ গাড়ীত গৈছোঁ। আৰু তাৰপিছত চিকু দাদা ক'ত আছে? চিকু দাদা মামাৰ গাড়ীত আছে। কিছুমান মাহী মামাৰ গাড়ীত, মামী মামাৰ গাড়ীত আছে, বেবীয়ে মামাৰ গাড়ীত আছে। আৰু মহাৰ গাড়ীত কোন কোন আছে কৈ দিয়া এবাৰ। তনিকা মাহী পিছবাই মা মৰিলে। তো হাই গাইজ, আজিৰ ভিডিঅ'ত ইমানেই আছিলে।
আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে মোক কমেণ্ট ছেকশ্যনত জনাব বুলি মই আশা ৰাখিলোঁ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ'বোৰ চাবৰ বাবে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই